হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভাল নিশ্চয়, মোৰো ভাল। মই যেতিয়া পুনৰ আপোনালোকক সকলোকে স্বাগতম জনাই মই আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৰে ভালে আছে চাগে, মোৰো ভাল। আৰু যি আমাৰ ঘৰত শুভ কাম এটা কৰি থকা হৈছিলে আজি এমাহমানৰ আগৰ পৰা, আজি শুভ কামটোৰ মানে অন্তিমটোৰ দিন। ভাবিলোঁ আপোনালোককো এই কথাটো শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আপোনালোকে বিহুৰ প্ৰস্তুতি চাগে আমাৰ অতি মৰমৰ অতি আদৰৰ ৰঙালী বিহুটো কাৰণে সকলোৱে প্ৰস্তুতি চলাইছে চাগে। আমাৰো চলি থকা হৈছে, বজাৰ সমাৰ কৰা হৈছে, অলপমান কৰিলোঁ বাৰু। মই ভিডিঅ' কৰাহে নহ'লে, বজাৰ চজাৰ কৰা দুদিন কৰিলোঁ আৰু অলপ কৰিবলৈ আছে। এতিয়াও সাহসী হোৱা নাই আচলতে মোৰ মানুহৰ আগত মোবাইলটো মানে ভিডিঅ' কৰিবলৈ মেলিবলৈ, সেয়েহে নকৰিলোঁ। আপোনালোকৰ কিছুমানৰ চাইছোঁ বাৰু ভিডিঅ'খিনি। আৰু ভিডিঅ'টো চাব। আমাৰ ঘৰত আজি কি শুভ কাম এটা কৰিবলৈ লৈছোঁ আৰু সকলোলৈকে আগতীয়াকৈ আকৌ কিজানি কি ঠিকনো কাইলৈ কি হয় মানুহৰ। সেইকাৰণে মোৰ ফালৰ পৰা মই আজিয়ে আপোনালোকক ৰঙালী বিহুটিৰ সকলোৰে শুভেচ্ছা জনালোঁ। নতুন বছৰৰ সকলোৰে আশাখিনি পূৰ্ণ হওক, নতুন ৰঙেৰে সকলোৱে পূৰ্ণ হওক তাকে কামনা কৰিলোঁ। গছে পাত সলালে যেনেকৈ আমাৰ মনবোৰ পবিত্ৰ হওক, সেয়েহে মানে মোৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু মোৰ ব্লগটো চাই থাকিব। মই ব্লগটো আৰম্ভ কৰিছোঁ আৰু কি শুভ কামটো আমাৰ আজি অন্তিমটো দিন চাব। এতিয়া খাই বৈ লওঁ, আমাৰ কামটো আৰম্ভ হ'ব আৰু হোৱা নাই মানে এতিয়ালৈকে। মিস্ত্ৰী কাম লগাই আছে আৰু আমাৰ নতুন বস্তুটো আহি পোৱাহিয়ে নাই। চাব উদ্বোধন কৰা মানে কামখিনি আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব। মই অহা আজি এবছৰ হ'ব হ'ল বাৰু, 8মাহমান হ'ল মই ইউটিউবলৈ অহা, কিন্তু মোৰ ছাবস্ক্ৰাইব বহুত কম হৈ আছে। সেইটোৱে বহুত দুখ। হ'ব বাৰু, ঠিক আছে, বা কাৰোবাৰ ভাল লাগিছে কৰিছে, কাৰোবাৰ ভাল নাই লগা নাই কৰা, কিন্তু মই আশা কৰিছোঁ মানে এদিন মানে মই ছাকচেছ হ'ম বুলি। সেয়া আশা পালিয়ে আজিও মানে ব্লগটো বনাইছোঁ আৰু চাব। ব'লক তেন্তে আৰম্ভ কৰোঁ। আমাৰ গেটখন পাইছেহি দেই। ঘৰৰ গেটখনেই মেইন, সেয়েহে নতুনকৈ লগাবলৈ আনিছে যেতিয়া অকণমান নিয়ম এটা কৰি গেটখনত পানী অকণমান ছটিয়ালোঁ আৰু ধূপ এডাল জ্বলাই, বিশ্বকৰ্মা যিহেতু ঘৰৰ সকলো নিৰাপত্তাৰ মূল মানে ঘৰৰ গেটখনে, সেয়েহে অকণমান নিয়ম এটা কৰি দেখালোঁ। চাই থাকিব ভিডিঅ'টো। বহুত প্ৰতীক্ষাৰ অন্তত আমাৰ গেটখন আজি অনা হ'ল আৰু লগে লগে লগাই দিব পাৰোঁ। পকা মিস্ত্ৰীয়ে মানে চব ৰেডি কৰি থৈছে। এই খুঁটাকেইটাত এখেতে মানে টাইলছ লগাম বুলি কৈছে, সেয়েহে ৰাস্তাটো তেনেকৈ কৰি থকা হ'ল। চাই থাকিব। তাৰপাছতে আমি পুৰণা ঘৰলৈ গ'লোঁ। ইয়াৰ পাছতে আমি পুৰণা ঘৰলৈ গ'লোঁ, যিহেতু সৰু বিয়াখন আছে। তাত গৈ গোপিনীয়ে পানী তুলিবৰ কাৰণে যা যোগাৰ কৰিছে। বিয়াখন সোনকালে গাটো ধুৱাব লাগে বোলে, সেয়েহে গোটেই সকলো গোপিনীয়ে ৰোৱা নহ'ল আৰু ওচৰৰ কেইগৰাকীমান আহিলে আৰু পৰিয়ালৰ আমি সকলোৱে মিলি পানী তুলিবলৈ
আপোনালোকে ভাবিছে চাগে মানুহ পানী তোলাত মানুহ ইমান কম, আচলতে কথাটো এনেকুৱা হ'ল সেইদিনা মানে মানুহখিনি আহিবলৈ আমাৰ সময়ে নহ'লে দুগৰাকীমান গাঁৱৰ মানুহ আহিলে আৰু ওচৰৰ আৰু আমাৰ পৰিয়ালৰ মানুহখিনিয়ে লগ লাগি আমি পানীটো সোনকালে তুলি দিলোঁ, যিহেতু 12টা বজাৰ আগত আমাৰ ছোৱালীক গা ধুৱাবলৈ কৈছিলে। সেয়েহে আমি যিকেইগৰাকী লগ লাগিছে তেওঁলোকৰ লগতে লগ লাগি পানী তুলি আমি সোনকালে গাটো ধুৱাই দিলোঁ। নাচ ভালকে তোমাক মই নাপালে জাননী বহা জেগা পাই টিকাটো ঘূৰাই থাকিলে হ'ল। দুজনী লাগি আছে সেয়া একো নহয়, একদম কাটি দিম। মাত মেখেলা চেখেলা কাটি দিবলগীয়া হ'লেও কাটি দিম। কি কাটিবলৈ আছে চব কি কাটিবলৈ আছে চব কাটিম। পাতি ল দুবাৰমান মই নেদাঙো নহয় আজি। হেৰি এতিয়া থিয় হ এইফালে যা এচা এইফালে সূৰ্যলৈ ভালকে প্ৰণাম কৰ। কি মনতে কি ভাৱ আছে কৰি ল। ভৱিষ্যতটো মোৰ ভাল হওক তেনেধৰণে মই লাহেকে অকণমান এনেকে উবিয়াই দিবি দেই। একেচাটতে উবিয়াই দিবা, দুখনতে দুটা এইফালে এটা সেইফালে এটা দুফালে দুটা একেচাটে উবিয়াই দিবা বস। এইবাৰ ইয়াতে কামটো হ'ব পিছত বহা দে চেলা কাপোৰ তোলে চাউল আন পিকু সেই পানী ছিটাবলৈ
মতা খাই মানে হেৰি হ'ব কৃষ্ণ ক হ'ব কৃষ্ণ ললিলা আমি সেইকাৰণে ইয়াতে লৈছো আমাৰ পানী চানী নাঢালিবি দে মোৰ গম চাম না আকৌ বোলে বৰ কম মানুহ ধৰিব লাগিব ন গোটেই কৈ থাক নাতিলেকে গ'লে মুতে ভিডিঅ'টো কৰি দে ভালেই লাগিছে বাৰু আমিনো কেনেকে লৈছো হেন্দুৱে লগা দে ফুটটো দিছ দাম কাটে না শুনা ঐ ৰ অৱস্থা একদম বেয়া কৰি দিলে সেন্দুৰ সানি গোটেইখনে। ইয়াৰ পাছতে কইনাক যিটো টোপোলা কইনা কানাই বান্ধি থয় সেইটো খুলি কিবা নিয়ম কৰিছে আমাৰ মানে ছোৱালী বৰমাক আমাৰ জোৱালীয়ে হয় তাই সেইবোৰ কিবা নিয়ম কৰিছে। মই সেইটো নিয়ম আজি এবাৰ প্ৰথম দেখিছোঁ। কিবা চুলি আৰু সূতাখিনি উলিয়াই মূৰত দি নাম গাই থাকে। মই আচলতে এই কথাখিনি কৈ আছোঁ কাৰণে সেইখিনি শুনাবলৈ নহ'লে। তেওঁ শুনো মোক এখন হেৰি কৰি ঠিক কৰি দেখোন ইমান ভাগৰ লাগিছে ইমান টোপনি কোমলখনহে দিল নাই আৰু কোমল তেনে এইখিনি গোবৰ গতে হৈ আপুনি বৰ ধুনীয়া টান টান পাইছোঁ নে হা গোবৰ গতে হ'ব খাব দিলে আমাৰবোৰ এৰুৱাই নাই আপুনি আধা এৰুৱালে চিঙি দি যাওঁ ন সূতা দিছিলে
আমি মানুহলৈ নিলো মাক আহকচোন এইগিলাচ চন্দাই দিব লাগিব কইনা ল'লে সকলোৱে যোনে যি পাই দি ইয়াৰ পাছতে তেওঁ পাছতে আমাৰ খানাৰ কথা আহিলে। আমাৰ ইয়াত খানাটো আজি খুব আনকমনকৈ দিয়া হ'ল, চিৰা আৰু ভাজি হেতি বহুত ভাল লাগিছিলে খাই। আপোনালোকেও কেতিয়াবা এনেকুৱা খানা খাইছেনে জনাবচোন। কিন্তু বহুত আনকমন খানা, খাই ভাল লাগিলে, চবেই কৈছে। আৰু চাই থাকিব ভিডিঅ'টো। ছোৱালীজনীক আশীৰ্বাদ কৰিব সকলোৱে, তাইৰ যাতে ভৱিষ্যতটো ভাল হয় তাকে কামনা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। আজিলৈ আহোঁ ৰূপজ্যোতিয়ে। বাই বাই।